সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ আজি মিনি ব্লগলৈ। আজি মই নতুন এটা ৰেচিপি বনাম, মানে নিউ ষ্টাইলত মেগী বনাম। আপোনালোকক দেখাম কেনেকৈ বনায়। দেখিছেনে, প্ৰথম মেগী বনাবলৈ হ'লে মটৰ, গাজৰ, পিঁয়াজ আৰু কেপচিকাম কাটি লৈছোঁ। এইফালে আমি মেগী বহাই দিছোঁ, অলপ মেগীটো উতলিব দিম। দেখিছেনে আমাৰ মেগী উতলি গ'ল, এতিয়া এইখিনি নমাব লাগিব। মেগীখিনি নমাই এনেদৰে অলপ শুকাই পানীখিনি টুকি ল'ব দিব। তাৰপিছতে এইফালে এনেদৰে কেৰাহী পাতি দিছোঁ। ইয়াত এতিয়া আমি তেল ঢালি দিছোঁ। তেল বেছি নাঢালোঁ, অলপ ঢালিলে হ'ব। এনেদৰে তেলখিনি অলপ গৰম হ'ব দিব। তাৰপিছতে পিঁয়াজখিনি দিব, মানে সকলো যি কাটিছিলোঁ যে গোটেইখিনি এতিয়া মিলাই দিব লাগিব। এতিয়া অলপ দেৰি সিজিব দিব লাগিব। অলপ সিজাৰ পিছত মেগী মছলাখিনি ঢালি দিব, মানে আমি ঢালি দিছোঁ আৰু আপোনালোকেও বনালে এনে ঢালি দিব। যিহেতু আমি দুপেটি লৈছিলোঁ, সেইবাবে দুপেটি ঢালিব লাগিব। তাৰপিছত অলপ নিমখ দি দিব, নহ'লে নিমখে নহ'ব। ইয়াত মেগীখিনি ঢালি দিব। ইয়াৰ পিছতে মেগীখিনি ঢলাৰ পিছত চয়া চচ ঢালি দিব। এনেদৰে ভালদৰে মিলাই ল'ব। গেছটো বেছি হৈছে, অলপ কমাই দিব লাগিব। আমাৰ নিউ ষ্টাইলৰ মেগী হৈ গ'ল। আমাৰ মেগী নমাই হৈ গ'ল। এয়া আমাৰ খাবলৈ ৰেডি হৈ গ'ল। এতিয়া আমি চচ ঢালি খাম। ইফালে ভণ্টি লৈছে, সেইফালে মই। এনেকৈ আপোনালোকে এবাৰ বনাই খাই চাব, খাই ভাল লাগে। মজা। আপোনালোকে এনেকৈ বনাই খাই চাব, খাই ভাল লাগে। আজি তেন্তে মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। অন্য ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।